নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA থাৰ্ড ছেমিষ্টাৰ হিষ্টৰীৰ ইউনিট 2 ৱাৰেন হেষ্টিংছ আৰু লৰ্ড কৰ্ণৱালিছৰ সময়ত ব্ৰিটিছ সাম্ৰাজ্যৰ ব্যাপ্তি আৰু দৃঢ়ীকৰণ শীৰ্ষক পাঠটোৰ সকলো দৰকাৰী 5 নম্বৰৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি BA থাৰ্ড ছেমিষ্টাৰ হিষ্টৰীৰ সকলো ইউনিটৰ ভিডিঅ' চাব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক দিয়া আছে, তাত গৈ তোমালোকে চাই ল'বা। সো বলা তেন্তে বেছি পলম নকৰি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। কুৱেশ্যন নম্বৰ 1, বশ্যতামূলক মিত্ৰতা নীতি। উত্তৰটো দিয়া আছে, তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 2, ভাৰতীয় ৰাজ্যসমূহৰ লগত লৰ্ড হেষ্টিংছৰ সম্পৰ্ক। উত্তৰটো দিয়া আছে, তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 3, মাৰাঠাসকল। উত্তৰটো দিয়া আছে, তোমালোকে চাই লোৱা।
কুৱেশ্যন নম্বৰ 4 কৰ্ণৱালিছ বিধি উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 5 মহীশূৰ উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 6 টিপু চুলতান উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 7 বশ্যতামূলক মিত্ৰতা নীতিৰ গুণ উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকে যদি বিএড থাৰ্ড ছেমিষ্টাৰ হিষ্টৰীৰ সকলো ইউনিটৰ ভিডিঅ' চাব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক দিয়া আছে তাত গৈ তোমালোকে চাই ল'বা ধন্যবাদ